আজি মই তোমালোকক ইংলিছ গ্ৰামাৰ সেকশনৰ যে টেন্স পাৰ্টটো তোমালোকক মই আজি পঢ়াম তোমালোকে অলপ মনোযোগ দি শুনিবা এটা চোৱা আমি টেন্স বুলি ক'লে টেন্সক আমি অসমীয়াত কি কওঁ টেন্স হৈছে কি কাল কাল মানে হৈছে কি সময় এতিয়া চোৱা আমি সময়ৰ ব্যৱধানটো আমি তিনটা ভাগত ভাগ কৰিব পাৰো সেই তিনটা ভাগৰ ভিতৰত প্ৰথমতে আমি চাও যে কেনেকৈ ভাগ কৰো চোৱা এটা হৈছে তোমাৰ প্ৰেজেন্ট আৰু এটা হৈছে তোমাৰ পাষ্ট আৰু এটা হৈছে তোমাৰ ফিউচাৰ অর্থাৎ প্রেজেন্ট মানে হচ্ছে কি বর্তমান পাস্ট হচ্ছে তোমার অতীত আর ফিউচার মানে হচ্ছে তোমার ভবিষ্যৎ এতিয়া চোৱা তোমালোকৰ টেডৰ লগত সম্বন্ধ থকা তোমালোকে এটা জানি ৰাখিবা প্ৰেজেন্ট টেন্স অফ পাস্ট টেন্স অফ ফিউচাৰ টেন্স অফ তোমালোকৰ কিন্তু পৰীক্ষাত কিন্তু ইংৰাজী অনুবাদ কৰিবলৈ নাহে গতিকে মই ইমান লম্বাকে ইংৰাজী অনুবাদ কেনেকৈ হেতু নিহিকাই তোমালোকৰ মেইন যেটো সম্ভাব্য কোৱেশ্চন আহিবলগীয়া আছে বা কেনেকৈ সুধে কোৱেশ্চনবিলাক পৰীক্ষাত মই তোমালোকৰ সেই বিষয়ে আলোচনা কৰি যাম এটা সব প্ৰথমতে তোমালোকে এতিয়া গম পালা যে প্ৰেজেন্ট পাস্ট আৰু ফিউচাৰ টেন্সৰ এতিয়া প্ৰত্যেকটো টেন্সৰে চাৰিটা ভাগ আছে সেই চাৰিটা ভাগৰ বিষয়ে মই প্ৰত্যেকটো পাৰ্টৰে তোমালোকক ভাগে ভাগে মই আলোচনা কৰি যাম প্ৰথমতে আমি আলোচনা কৰিম প্ৰেজেন্ট টেন্সৰ বিষয়ে প্ৰথমতে চোৱা যে প্ৰেজেন্ট টেন্স চাৰিটা ভাগ যে চাৰিটা ভাগ কি হৈছে এটা হৈছে কি present indefinite দ্বিতীয়টো হৈছে কি present continuous তৃতীয়টো হৈছে কি present perfect চতুৰ্থটো হৈছে কি present perfect continuous এতিয়া তোমালোকে শিকিলা যে টেন্সৰ চাৰিটা ভাগ আছে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে চাৰিটা ভাগৰ ভিতৰত প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এতিয়া তোমালোকক মই প্ৰথমতে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ টেডত কেনেকুৱা কোৱেশ্চন আহিব পাৰে বা কেনেকুৱা সম্ভাব্য কোৱেশ্চন আহে মই তোমালোকক ধৰিবৰ কাৰণে কাৰণ তোমালোকে এটো নহয় যে হেতু তুমি বস্তুটো শিকিব লাগিব এনেকুৱা নহয় যে মুখস্থ কৰিলা পৰীক্ষাত পাছ কৰিলা এনেকৈ নহব তোমালোকে হেতু ধৰাৰ কাৰণে কিছুমান ট্ৰিক্স মই দি দিম তোমালোকে অলপ মনোযোগ দি শুনিবা প্ৰথমতে চাও প্ৰেজেন্ট ইনডিফিনিট টু এতিয়া চোৱা যে প্ৰেজেন্ট ইনডিফিনিট প্ৰথমতে আমি সহজ ভাষাত বুজি লওঁ যে প্ৰেজেন্ট ইনডিফিনিট মানে কি যে বৰ্তমান কাল অৰ্থাৎ বৰ্তমান তা বৰ্তমান যেটো এটা কাম কৰা বা হোৱা বুজালে হেতু হ'ব কি প্ৰেজেন্ট ইনডিফিনিট টেন্স
প্ৰথমতে চাও যে প্ৰেজেন্ট ইনডিফিনিট টেন্স ধৰাৰ কাৰণে মই তোমালোকক কিছুমান ট্ৰিক্স দি দিম যেটো নাকি পৰীক্ষা তোমালোকক তেনেকৈ দিয়া থাকিব মই সেই ট্ৰিক্স কেইটা তোমালোকে মনত ৰাখিবা প্ৰথমতে চোৱা যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত প্ৰথমতে আমি কি ক্ষেত্ৰত ব্যৱহাৰ হয় প্ৰথমতে থাকিব কি হেবিচুৱেল একচন হেবিচুৱেল একচন অৰ্থাৎ অভ্যাসগত কাম অভ্যাসগত কাম যিবোৰ আছে সেইবিলাক তোমাৰ কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব এতিয়া মোৰ কথা হ'ল মই যেতিয়া ক'লো যে অভ্যাসগত কাম এটা অভ্যাসগত কাম বুলি ক'লে তোমালোকৰ পৰীক্ষাটো তেনেকৈ অভ্যাসগত কাম কোৱেশ্চন বিলাক যেনেকৈ আহিব হয়তো তুমি এইটো অভ্যাসগত কাম হৈছে নে কি হৈছে হয়তো তুমি ধৰিব নোৱাৰিবা যাৰ কাৰণে মই তোমালোকক ট্ৰিক্স দি আছো যে অভ্যাসগত কাম কোনবিলাক এডভাৰ্ব থাকিলে তুমি ধৰিব পাৰিবা বা পৰীক্ষা তেনেকৈ থাকিব পৰীক্ষা যেতিয়া কোৱেশ্চন পেপাৰটো পাবা সেই কোৱেশ্চন পেপাৰটোত সেই এডভাৰ্বখিনি চাবা যে এইটো এডভাৰ্ব আছে নে নাই থাকিলে তুমি ধৰিব পাৰিবা এটো হ'ব কি প্ৰেজেন্ট ইনডিফিনিট টেন্স মই এই কেইটা ওয়ার্ড তোমালোকক দি আছো প্ৰথমতে চোৱা যে হেবিচুৱেল একচনৰ ভিতৰত যে কি এডভাৰ্ব আহিলে আমি কম হেতু হ'ব কি প্ৰেজেন্ট ইনডিফিনিট টেন্স মই ডায়াগ্ৰাম আঁকি তোমালোকক দেখুৱাই দি আছো ফাৰ্স্ট হ'ব কি তোমাৰ প্ৰেজেন্ট ইনডিফিনিটৰ ভিতৰত থাকিব তোমাৰ এলৱেজ থাকিব ইজিলি often generally sometime every day থাকিব পাৰে oblique every night থাকিব পাৰে every week থাকিব পাৰে every year থাকিব পাৰে তাৰ মানে কি তোমাৰ every টো কমন থাকিব তাৰ পিছত তোমাৰ every day থাকিব পাৰে night থাকিব পাৰে week থাকিব পাৰে বা year থাকিব পাৰে তাৰ পিছত তোমাৰ আৰু কি থাকিব পাৰে চোৱা seldom rarely daily frequently আৰু চোৱা once a week one Sunday occasionally এতিয়া চোৱা তোমালোকে পৰীক্ষা ধৰিবা কেনেকৈ মই যে তোমালোকক এইকেইটা এডভাৰ্ব দি দিছো
প্ৰেজেন্ট ইনডিফিনিট টেন্স যেতিয়া নেকি তুমি পৰীক্ষাত কোৱেশ্চন পেপাৰটো পাবা, পৰীক্ষাত কোৱেশ্চন পেপাৰটো চাই তুমি এইটো ধৰিব নোৱাৰিবা যে কোনটো হেবিচুৱেল একচন হয়। তুমি মনে মনে কোৱেশ্চনটো পঢ়িবা, পঢ়াৰ পিছত তুমি কি কৰিবা, যেতিয়া চাবা সেন্টেন্সটো এলিয়াস আছে বা ইজিলি আছে, অপটেন আছে বা জেনাৰেলি আছে, sometimes আছে বা every day আছে, every night আছে, every week আছে বা every year আছে বা তোমাৰ seldom আছে, rarely আছে বা daily আছে, frequently আছে, once a week আছে, one Sunday আছে বা one Monday থাকিব পাৰে, one Tuesday থাকিব পাৰে, one Wednesday থাকিব পাৰে, মানে যিকোনো বাৰৰ নাম থাকিব পাৰে। occasionally এইকেইটা ওয়ার্ড তুমি যেতিয়া মনত ৰাখিব পাৰিবা, মই ভাবো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিটোই কাৰেক্ট টেন্স আহক বা ভাৰ্ব আহক, মই ভাবো তোমাৰ কেতিয়াও কাৰেক্ট টেন্স ভুল নহয় বা টেডত তোমাৰ হেতু 100% তোমাৰ শুদ্ধ হ'বই। এতিয়া মই দেখুৱাই দি আছো টেডত কোৱেশ্চনটো কেনেকৈ আহিব পাৰে। চা তোমাৰ পাজলত পৰি যাবা, কোৱেশ্চনটো কেনেকৈ আহিব পাৰে মই হেতু দেখুৱাই দি আছো। প্ৰথমতে চোৱা, তোমাক কোৱেশ্চনটো সুধিব কেনেকৈ এইটো চাবা। ধৰি লওক উদাহৰণ হিচাপে ফৰ এক্সাম্পল তোমাক কোৱেশ্চনটো পৰীক্ষাত তেনেকৈ সুধিব। কুৱেশ্চন নম্বৰ 1 এজ ফৰ এক্সাম্পল তোমাক তেনেকৈ সুধিব। এটা সিম্পল উদাহৰণ দি আছো, হি ইজিলি dash here at 10 o'clock। তাৰমানে কি তেওঁ সচৰাচৰ ইয়াত 10 বজাত আহি উপস্থিত হয়, কিন্তু কুৱেশ্যনত অপচন বিলাক তেনেকৈ দিয়া থাকিব। তুমি চাবা, ধৰি লওক এই অপচনত থাকিব ভাৰ্বটো লৈছো মই ইয়াত এৰাইভ, প্ৰথমতে এৰাইভছ, তাৰপিছত বি অপচনত দিয়া থাকিব arrived, C অপচনত দিয়া থাকিব ধৰি লোৱা arriving, D অপচনত দিয়া থাকিব ধৰি লোৱা shall arrive, D অপচনত দিয়া থাকিব ধৰি লোৱা shall arrive। এতিয়া তোমাৰ প্ৰশ্নটো পৰীক্ষাত ঠিক তেনেকৈ দিয়া থাকিব। তোমাৰ এতিয়া ধৰিব লাগিব, যেতিয়া তুমি কোৱেশ্চন পেপাৰটো পঢ়িলা, পঢ়াৰ লগে লগে কি হৈছে, ইয়াত তুমি কি আছে ইজিলি শব্দটো দিয়া আছে। ইজিলি শব্দটো দিয়াৰ লগে লগে তুমি গম পাই গলা এইটো হ'ব কি প্ৰেজেন্ট ইনডিফিনিট টেন্স। আৰু তোমালোকক আৰু এটা টিপছ দি আছো, যেটো নাকি কৈ আছো মই যে সেই অপচনটো পোৱাৰ লগে ইজিলি আছে যেহেতু, আৰু মই ওয়ার্ড কেইটা এডভার্ব খিনি মই অলৰেডি দি দিছো। ইজিলি থকাৰ লগে লগে ইয়াত পৰীক্ষাত কিন্তু ব্ল্যাঙ্ক থাকিব, ব্ৰেকেটৰ ভিতৰত দিয়া নাথাকে, ব্ল্যাঙ্ক থাকিব। ব্ল্যাঙ্ক থকাৰ লগে লগে শব্দকেইটা একেই থাকিব, কিন্তু তাৰ ভিতৰত তুমি ভাৰ্বটো ধৰিব লাগিব। ইয়াত এছ আছে, ইয়াত ডি আছে, তাত আইএনজি আছে, ইয়াত শ্যাল এৰাইভ আছে, কিন্তু আমি কি ধৰিব লাগিব, যেতিয়া নেকি ইজিলি আছে, ইজিলিটো আছে কি প্ৰেজেন্ট ইনডিফিনিট টেন্স। যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স আছে, তুমি এইটো চাব লাগিব, সাবজেক্টটো চাব লাগিব যে সাবজেক্টটো কি আছে, থাৰ্ড পারসন সিঙ্গুলার নাম্বার নে ফার্স্ট পারসন হয়। ফার্স্ট পারসন হলে ইয়াৰ লগত কোনো এস বাই এস যোগ নহয়, কিন্তু থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে এস বাই এস যোগ হ'ব। তেতিয়াহ'লে চোৱা আমি গম পাই গলো ইয়াত কোনটো অপশন হ'ব, যেহেতু ইয়াত ইজিলি আছে আৰু সাবজেক্টটো যেহেতু থাৰ্ড পারসন সিঙ্গুলার নাম্বার, গতিকে থাৰ্ড পারসন সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে ইয়াত অপশন কোনটো হ'ব, এ অপশন। গতিকে ইয়াটো তোমালোকে পৰীক্ষাত আনসাৰ শীট যেটো আছে ইয়াটো তোমালোকে গুৰুনিয়া কৰিব লাগিব। গতিকে ইয়াৰ পৰা আমি গম পাই গলো শুদ্ধ আনসাৰ কোনটো এৰাইভছ হল। আৰু কিছুমান মই উদাহৰণ দি দেখুৱাই দি আছো টেটত কেনেকুৱা সম্ভাৱ্য কোৱেশ্চন আহিব। এতিয়া চোৱা নেক্সট মই কৈ দি আছো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত তোমালোকে yes বা yes যোগ হয় ভাৰ্বৰ লগত, কেতিয়া যোগ হ'ব, যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেটো ফৰ্মেশন, তে ফৰ্মেশনটো কি সাবজেক্ট প্লাস ভার্ব প্লাস কি সাবজেক্ট প্লাস ভার্ব টু কি প্রেজেন্ট ফর্ম
প্লাস কি তোমাৰ কমপ্লিমেন্টস এতিয়া চোৱা যে আমি যে ভাৰ্বটো কাৰেক্ট কৰিম আমি ভাৰ্বটো কাৰেক্ট কৰাৰ আগতে আমি কি কৰিব লাগিব আমি সাবজেক্টটো চাব লাগিব যে সাবজেক্টটো কি ফার্স্ট পারসন হয় না সেকেন্ড পারসন হয় না থার্ড পারসন হয় যেতে নাকি আমি যেহেতু প্রেজেন্ট ইনডিফিনিট টেন্সত আমি ভার্বৰ লগত এস বা ইএস এ যোগ কৰো কেতিয়া যোগ কৰিম যেতিয়া নাকি সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার হলে সাবজেক্টটো third person singular number হলে আমি ভার্বৰ লগত এস বা ইএস যোগ করো এতিয়া চোৱা মই আৰু ভাঙি পাতি বুজাই দি আছো তোমালোকক যে সাবজেক্ট প্লাস ভার্ব যেটো নাকি প্রেজেন্ট ফর্ম হয় প্লাস কি হৈছে কমপ্লিমেন্টস সাবজেক্টটো থার্ড পারসন বুলি ক'লে তোমালোকক পাজলত নপৰিবা মই হেতু কৈ দি আছো যে এখিনি বুজিলা যদি মই মুছি হাক বুজাই দি আছো তোমালোকক চোৱা এতিয়া চোৱা তোমালোকক পৰীক্ষাত পাজলত পেলাবৰ কাৰণে কোৱেশ্চন কিছুমান হোদে যেনেকি উদাহৰণ হিচাপে দৈলা আহিব পাৰে তেনেকি I to market I go to market দৈলা ইয়াত কি আছে এই অপচনত দিয়া আছে দৈলা go আছে বি অপচনত দিয়া আছে goes আছে সি অপচনত দৈলা গান আছে ডি অপচনত দৈলা going আছে এতিয়া চোৱা তোমালোকে এটো ইয়াত ইজিলি লিখিব লাগিব ইজিলি to market at 10 o'clock এতিয়া চোৱা ইয়াত কি দিয়া আছে তোমালোকৰ পৰীক্ষাত পাজলত নপৰিবা ইয়াত কি আছে যেটো আই আছে এতিয়া চোৱা আই টু কি হয় আই টু হৈছে কি সিঙ্গুলার নাম্বার এটো কিন্তু থার্ড পারসন নহয় গতিকে সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে তোমালোকে এটো নহয়বা যে ইয়াত ইজিলি আছে গতিকে ইজিলি আছে কাৰণে মই কি দি দিও গোজ দি দিও হেতু ভুল কিন্তু নকৰিবা কাৰণ যেতিয়া নাকি পৰীক্ষাত চাবা যে সাবজেক্টটো কি আছে সাবজেক্টটো চাইহে তুমি যেটো এটো প্রেজেন্ট ইনডিফিনিট ঠিকই আছে কিন্তু সেই ক্ষেত্ৰত কিন্তু সাবজেক্টটো চাব লাগিব যেটো সাবজেক্টটো কি হয় সিঙ্গুলার নাম্বার হয় গতিকে সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে ইয়াৰ লগত কোনো এস বা ইএস যোগ নহয় ভাৰ্বৰ যেটো ফর্ম আছে সেই ফর্মটো হ'ব গতিকে অপশনটো হ'ব কি গো যে তোমাৰ হ'ব কি যে আই ইজিলি গো টু মার্কেট এট 10 o'clock ইয়াত মানে ফার্স্ট পারসন থকাৰ কাৰণে তোমাৰ ভাৰ্বৰ লগত কোনো এস বা ইএস যোগ নহয় হেতু তোমালোকক পাজলৰ কাৰণে পৰীক্ষা দি দিব পাৰে ঠিক আছে এতিয়া চোৱা আৰু এটা